হেল্ল' নমস্কাৰ আসসালামু আলাইকুম। আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালেই আছে আৰু ময়ো আলহামদুলিল্লাহ আপোনালোকৰ দুৱাত বহুত বেছি ভালেই আছোঁ। এয়া চাওকচোন, আজিৰ দিনটো ইটো সিটো দিনটোত কি নকৰোঁ আপোনালোকক ভাবিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। তো জেগাডোখৰ কিবা এটা ভাল লাগিল বুলি ভাবিছোঁ আপোনালোককো দেখাই দিবলৈ। পূৰা সেউজীয়া পৰিৱেশ ন, তো কিবা এটা ভাল লাগি গ'ল। ইয়াক গৈ আছোঁ আমি টমটমত গৈ আছোঁ আমাৰ নগাঁও টাউন বেটাক ডক্তৰ দেখাবলৈ। তো ডক্তৰ দেখাই কিনে সময় আছে যদি ভাবিছোঁ তেতিয়া ভতিজীও কৈ আছে তো বলক আমি পাৰ্কত যাওঁ। যিহেতু পাৰ্কৰ ওচৰেদি আহি আছোঁ আমি, তো চাই কিনে ৰখিব নোৱাৰিলোঁ, তো আহি গ'লোঁ। 20 টকা টিকেট কাটি কিনে তো আহি সোমালোঁ। পাৰ্কটো হয় প্ৰণৱ বৰুৱা চিলড্ৰেন পাৰ্ক, সৰু ল'ৰা ছোৱালীৰে হয় পাৰ্কটো। তো ভাবিছোঁ যাওঁ বোলো। তো আহি কিনে ল'ৰাই বেটাই পূৰা ফূৰ্তি পাই আছে। জোলনাত উঠিছে ভতিজী আৰু বেটাই। তো বেটাই পূৰা সাকি আছে। চেণ্ডেলযোৰ এটা খুলি পৰি গৈছিলে, তো চেণ্ডেলযোৰকে বেগত ভৰাই লৈছোঁ। তো এয়া বেটাই জোলনাৰ পৰা নমাই লৈ আহিছিলোঁ, তো পূৰা চিঞৰি আছে, হাল্লা কৰি আছে। তো আকৌ লৈ আহিলোঁ, এতিয়া পূৰা হাঁহি আছে। চাইছে কিমান ফূৰ্তি চাইছে। তো ইয়াৰ পৰা যে তেতিয়া আকৌ লৈ গুচি আহিছিলোঁ, তেতিয়া আকৌ কান্দি আছে। তেতিয়া আকৌ আহিছোঁ ইয়াত লৈ কিনে। ইমান হুলস্থুল কৰি আছে নহয়, কি কম, সৰু ল'ৰা ছোৱালীবোৰ যে তেনেকুৱাই। এতিয়া চাওকচোন কি কৰি আছে। তাৰপিছত তাক চাগে নমাই লৈ আহিম। তেতিয়া পিছে উপায় নাপায় আৰু মই লৈ কিনে বহি গ'লোঁ। তেতিয়া আৰু বেছি ফূৰ্তি, পূৰা লৰি আছে যে লৰাই আছে পিছফালৰ পৰা ভতিজীয়ে। তেওঁ পূৰা ফূৰ্তি পাই আছে। চাওকচোন দিনটো ইটো সিটো। তো আপোনালোকে আহিব পাৰে এইখন পাৰ্কত যদি আপোনালোক নগাঁৱৰ হয় কোনোবা, তো আহি চাব। পাৰ্কত কি ক'ব গ'লে যে সন্ধিয়া 3-4 মানত আবেলি আহিলে ভাল লাগে কিবা এটা। তো আমি দুপৰীয়া টাইমত গৈছোঁ ন, 12টা বাজিছে আৰু তেতিয়া টাইমত গৈছিলোঁ। পূৰা ৰ'দ, তো এইফালে গছ আছে যে, তো ভাবিছোঁ ইয়াতে অলপ আহি যাওঁ। বেটা পূৰা উৎপাত কৰি আছে না, তো 1.5 ঘণ্টা সময় ইয়াত ৰখি কিনে পিছে আহি গ'লোঁ ইয়াৰ পাৰ্কৰ গোটেইখিনি আপোনালোককো দেখাই দিলোঁ। ভাবিছোঁ আহিছোঁ তো আপোনালোককো দেখাই দিওঁ। তো আপোনালোকে আহিলে কৰিব। এয়া চাওকচোন, পিছে এইফালে ঘূৰি আহি কিনে আকৌ কৰিছোঁ। এইটো জলনাত আকৌ আমি বহি গ'লোঁ দুটা। বেটাই এতিয়া নিজে অকলে বহি লৈছে। তো এইফালে পূৰা কি ক'ম, পূৰা গ্ৰুপ ফটো উঠি আছে চবেই মিলি কিনে। এইবোৰেই চলে ন আজিকালি, ফটোৱে মেইন আজিকালি। কি ক'ব, আমিও উঠাইছোঁ ফটো, আমিও উঠোৱা নাই বুলি নকওঁ, আমিও উঠাইছোঁ, বহুতকেইটাই উঠাইছোঁ। তো এইটো নাম কি হয় নাজানো, কিন্তু উঠিলোঁ। ল'ৰাই কি হাতেৰে দেখাই আছে, এইফালে কিনো চাইছে, তেওঁ দেখাই আছে পূৰা সেইফালে। চাওকচোন চাৰিওপিনে মানুহ। আজি ক'বলৈ গ'লে দুপৰীয়া টাইম যে ইমান মানুহ নাই। সেইদিনা দেৱালী আছিলে, দীপাৱলী। আপোনালোকক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। তো আজিয়ে জনালোঁ আৰু ভিডিঅ'টো কৰি আনিছোঁ, কিন্তু দিবলৈকে মন নোযোৱা হ'ল। তো ভাবিছোঁ দিওঁ নিদিওঁ কৈ আজিয়ে দি দিলোঁ। আজিয়ে ৰেকৰ্ড কৰিলোঁ, যিহেতু ভইচ অভাৰ কৰিলোঁ, তো ভাবিছোঁ দিয়ে দিওঁ। তো এয়া চাওকচোন, মানুহবোৰ ইফালৰ পৰা সিফাল, ইফালৰ পৰা ইফাল এনেকৈ ঘূৰি ফুৰি আছে। মানুহজনক দেখাই দিলোঁ কাৰণে পূৰা কৰি আছে, লাজ কৰি আছে। আমাৰ হয় মাহী হয়, মাহী আণ্টি হয় আৰু ঘৰৰ ওচৰৰে হয়। সিহঁতসকলে ডক্টৰত আহিছে যে, তো আহি গৈছে চবেই আমি আৰু। ইয়াত দলং চাওক, সজোৱা দলং। ইয়াত গৈ কিনে
ফটো উঠাইছোঁ, অলপ ভিডিঅ' লৈছোঁ। তো চাই থাককচোন শেষলৈকে ভিডিঅ'টো। এনেকুৱা আৰু নেক্সট টাইম যাম এদিন সময় লৈ কিনে চাওক বেটাই কি কৰি আছে। বেটাই না ইয়াত না এটা চেণ্ডেল খুলি থৈ গৈছে। আমি ইয়াত